Hello, welcome back to my Phisasa channel. Guys, আজি মই আপোনালোকৰ কাৰণে আনিছো দখনা কেনেকুৱা পিন্ধে যেহেতু আপোনালোকে কমেন্ট কৰিছিল দখনা কেনেকুৱা পিন্ধে এটো দেখাবলৈ কাৰণে আৰু সকলোৱে পিন্ধিবলৈ ইচ্ছা থাকে দখনাটো ফ্ৰেছাৰছত আৰু কবাত বড় জাতি নহলেও বড় দখনাটো পিন্ধিবলৈ সঁচাকে ইচ্ছা থাকে সকলোৰে সো দখনা কেনেকুৱা পিন্ধে এটো মই আপোনালোকৰ কাৰণে ভিডিওটো আনিছো চাই লব সো প্ৰথমত আমি লেফট সাইড ফিনি সুতি লব লাগিব আৰু ৰাইট সাইড ফিনি যিমানখিনি দখনা আছে ইফিনি সব আমি লব লাগিব সো লেফট সাইড ফিনি অকমান এনেকুৱা দি পেলে আমি লেফট সাইড ফিনি আমি বান্ধিব নালাগে কেনেকা হুমাই দিব লাগিব কুচি কৰি পেলাই যিমানখিনি আপুনি অলপ এটো মই কেনেকা লৈছো এনেকা লব লাগিব সো গাইস এতিয়া দখনাটো ওপৰত যিমানখিনি বান্ধা হোৱাৰ পাছত যিমানখিনি বাচিছে এটো আমি লেফট সাইড পিছ ফিনি লম তাৰছত ৰাইট সাইড এটো লোৱা পাছতে আমি যিমানখিনি এটো বাচি আছে এটো আমি তলত কমৰত বান্ধিম সো এটো আমাৰ কমৰ পেন নিচিনা হৈ যাব সো দখনাৰ কমৰ তলত এটো আমি বান্ধিম সো যিমানখিনি এতিয়া বাচি আছে লেফট সাইড ৰাইট সাইড এতিয়া যিমানখিনি এটো আছে সো এটো স্টেপ বাই স্টেপ এটো আমি লব লাগিব সো এতিয়া মই ইয়াত দুটা স্টেপ লম যদি আপোনালোকৰ কাপোৰটো পুৰা ঠিক মেজাৰমেন্টৰ হয় তেনেহলে আপোনালোকে ওৱান স্টেপ ললে হৈ যাব সো এতিয়া মই এটো ওৱান স্টেপ লৈছো চাই লব তাৰছত এটো ওৱান স্টেপ লোৱাৰ পাছত মোৰ লগত হোৱা নাই কাৰণ দখনাটো মোৰ কাৰণে দীঘল আছিল কি যেহেতু মই ক্ষীণ হয় সো হেতু কাৰণে মই এতিয়া দুটা স্টেপ লম দুটা স্টেপ লোৱাৰ পাছতে আমি লেফট সাইড ফিনিয়ে যোনটো আমি ওপৰত যিখিনি বান্ধিছিলো ঠিক তেনেদৰে মানে লেফট সাইড ফিনিয়ে যিমানখিনি মই এটো লৈছো লেফট সাইড ফিনিয়ে বান্ধিব লাগিব সো দখনাটো মই ফটককে ডাইৰেক্ট দখনা কেনেকুৱা পিন্ধিব লাগে হেতুই মই ডাইৰেক্ট দেখাই দিছো আপোনালোকক ইজিলি যদি আপোনালোকে কনফিউজ হৈছে আপোনালোকে কমেন্টত সুধি দিব তাৰ পিছতে আৰু মই বেলেগ কিবা কিবি একো কোৱা নাই আপোনালোকৰ বাবে সো এটো পুৰা ডাইৰেক্ট হৈ গল মই এটা পিন্ধা কেনেকুৱা লাগিছে জনাই দিব সো এটো মই কেনেকুৱা ভৰাইছো কেনেকুৱা পিন্ধিছো এটো চাই লব আৰু কেনেকুৱা লাগিছে কমেন্টত জনাই দিব গাইস থ্যাংক ইউ সো মাচ ভিডিও